বন্ধুসকল, আজি হৈছে 2 এপ্ৰিল বুধবাৰ। প্ৰথমটো খবৰ হ'ল 2 এপ্ৰিল বুধবাৰে অৰ্থাৎ আজি ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে পঞ্চায়ত নিৰ্বাচনৰ দিন। বুধবাৰে বিয়লি 5 বজাত ৰাজ্যিক নিৰ্বাচন আয়ুক্তই সম্বোধন কৰিব এখন সংবাদমেল। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ পঞ্জাবাৰীস্থিত কাৰ্যালয়ৰ সভাগৃহত সম্বোধন কৰিবলগীয়া এই সংবাদ মেলতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিব পাৰে। উল্লেখ্য যে সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2 এপ্ৰিলৰ পৰা 5 এপ্ৰিলৰ ভিতৰত নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিন ঘোষণা কৰিব বুলি উল্লেখ কৰিছিল। আনকি তেওঁ পঞ্চায়ত নিৰ্বাচনৰ বাবেই একাদশ শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিল হোৱা পৰীক্ষা কেইটাও এইবাৰ অনুষ্ঠিত নকৰাকৈ থাকিব পাৰি নেকি সেই বিষয়ে বিবেচনা কৰিবলৈ শিক্ষা বিভাগ আৰু বৰ্ডক আহ্বান জনাইছিল। আনহাতে ৰাজ্যিক নিৰ্বাচন আয়োগে বহু পূৰ্বেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ তেওঁলোক সাজু হৈ আছে বুলি উল্লেখ কৰিছিল। প্ৰতিটো বিভাগলৈ ইতিমধ্যে নিৰ্বাচন আয়োগে নিৰ্বাচনৰ সময়ছোৱাত কি কৰিব পাৰিব, কি কৰিব নোৱাৰিব আদি সকলো নীতি নিৰ্দেশনা জাৰি কৰি থৈছে। ইফালে শীঘ্ৰেই নিৰ্বাচনৰ দিন ঘোষণা নকৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ন্যায়ালয়ৰ কাষ চপাৰো হুংকাৰ দিছিল। তাৰ মাজতেই 1 এপ্ৰিল 2022 মঙলবাৰে নিৰ্বাচন আয়োগে তথ্য আৰু জনসংযোগে বিভাগৰ সঞ্চালক লৈ সংবাদমেল সম্পৰ্কে প্ৰেৰণ কৰা NOSEC 47/2022/140 পত্ৰই পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা প্ৰবল কৰি তুলিছে। পৰৱৰ্তী খবৰ, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অধিনায়ক ঋষভ পন্থ ব্যৰ্থ হ'লেও পাঞ্জাৱ কিংছৰ বিৰুদ্ধে দলীয় স্ক'ৰ ঠিকেই থিয় কৰাইছিল বাকীসকল বেটাৰে। কিন্তু পাঞ্জাৱ যেন আজি অপ্ৰতিৰোধ মনোভাৱেৰে হৰ্ণত নামিছিল। লক্ষ্ণৌৱে বান্ধি দিয়া বিজয় লক্ষ্য অনাসৰে ভেদ কৰিলে শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন পাঞ্জাৱে। দলটোৱে মাত্ৰ 2টা উইকেট হেৰুৱাই 177 ৰান সংগ্ৰহ কৰি শেষ হাঁহি মাৰিবলৈ সক্ষম হয়। এই জয়ৰ মূলতে প্ৰবিস্মৰণ সিং আৰু অধিনায়ক শ্ৰেয়াছ আয়াৰৰ বিস্ফোৰক অৰ্ধশতক। উল্লেখযোগ্য যে লক্ষ্ণৌৰ বলাৰৰ প্ৰতি ভয়হীনভাৱে দুয়োগৰাকী বেটাৰে খেলি দলৰ জয়ত অন্যতম ভূমিকা পালন কৰে। প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰা প্ৰতিস্মৰণে মাত্ৰ 34টা বলত 69 ৰান সংগ্ৰহ কৰে। তেওঁ 9টা বাউণ্ডেৰী আৰু 3টা ছিক্সাৰেৰে এই ইনিংছটো সজায়। একেদৰে অধিনায়ক আয়াৰে 30টা বলৰ সন্মুখীন হৈ 52 ৰান সংগ্ৰহ কৰে। তেওঁ 3টা বাউণ্ডেৰী আৰু 4টা ছিক্সাৰেৰ ইনিংছটো সজায়। ইফালে শেষৰ ফালে নেহালে মাত্ৰ 25টা বলতো সংগ্ৰহ কৰে 43 ৰান। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে পোনতে বেট ধৰি লক্ষ্ণৌৱে নিৰ্ধাৰিত অভাৰত 7টা উইকেট হেৰুৱাই 171 ৰান সংগ্ৰহ কৰে। দলৰ হৈ এইডেন মাৰ্কাৰাম 28, নিকলাছ পুৰাণ 44, আয়ুষ বাদানী 41 আৰু শেষৰ ফালে আব্দুল সামাদে মাত্ৰ 12টা বলত 27 ৰান সংগ্ৰহ কৰে। পৰৱৰ্তী খবৰ, আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। 36টা সমষ্টিৰ ভিতৰত 33টা সমষ্টিত তাত হ'ব ভোট গ্ৰহণ। আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিন। পুৱা 7 বজাৰ পৰা স্বায়ত্তশাসিত পৰিষদখনৰ মুঠ 36টা সমষ্টিৰ ভিতৰত 33টা সমষ্টিতে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। ইতিমধ্যে ভোট গ্ৰহণৰ বাবে ভোট গ্ৰহণ কেন্দ্ৰসমূহ সাজু হৈ উঠিছে। উল্লেখযোগ্য যে মুঠ 36টা সমষ্টিৰে গঠিত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনৰ 20টা সমষ্টি গোৱালপাৰা জিলাৰ অন্তৰ্গত আৰু 16টা সমষ্টি কামৰূপ জিলাৰ অন্তৰ্গত। ইতিমধ্যে গোৱালপাৰা জিলাৰ 20 নং
জয়রামকুচি সমষ্টিত বিজেপি সমর্থিত প্রার্থী প্ৰেমাজলী ৰাভা, কামৰূপ জিলাৰ 23 নং খালিহাকোট সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী নগ্ৰমল স্বৰ্গীয়াৰী আৰু 25 নং হাহিম সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী সোনাৰাম ৰাভা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। এইবাৰ পৰিষদখনৰ নিৰ্বাচনত মুঠ 4,45,586 গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিব। ইয়াৰে 2,16,181 গৰাকী পুৰুষ ভোটাৰ। গোৱালপাৰা জিলাত সৰ্বাধিক 2,54,644 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। গোৱালপাৰা জিলাত থকা পৰিষদীয় সমষ্টিকেইটাৰ ভিতৰত 17 গৰাকী ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী, 2 গৰাকী বিজেপি, 17 গৰাকী কংগ্ৰেছ, 17 গৰাকী VPI আৰু 10 গৰাকী নিৰ্দলীয় প্ৰাৰ্থী। ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত 15 মাৰ্চ 2025 পৰা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পৰ্ব আৰম্ভ হৈছিল। নিৰ্বাচনী প্ৰচাৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াকে ধৰি বহু হাই প্ৰফাইল নেতাই অংশ লোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পূৰ্বৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি আৰু ৰাভা হাছং যৌথ মঞ্চই সন্মিলিতভাৱে NADAৰ বেনাৰত অংশ লৈছিল। সেই নিৰ্বাচনত 36টা সমষ্টিৰ ভিতৰত 3টা সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। এইবাৰ বিজেপিয়ে 6টা আৰু ৰাভা হাছং যৌথ মঞ্চই 30টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। উল্লেখ্য যে মুঠ 36টা সমষ্টিৰ ভিতৰত 25টা সমষ্টি জনজাতি লোকৰ বাবে সংৰক্ষিত, 6টা সমষ্টি মহিলাৰ বাবে সংৰক্ষিত হোৱাৰ বিপৰীতে 11টা সমষ্টি সংৰক্ষণমুক্ত। মুঠ 630টা ভোট গ্ৰহণ কেন্দ্ৰত এই নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ভোটগ্ৰহণৰ পাছতে 4 এপ্ৰিল 2025 হ'ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ভোট গণনা।